হুৰংগ ফালে যাব লাগিব ঐ বৌ কাপোৰ চপাইছা নেকি বাহ ঐ বৌ ল'ৰাটো কি পিন্ধাই দিলি আকৌ বাহ অ দাদা হেপী গণৰাজ্য দিৱস ঐ বৌ বৌ কি বনাই আছা বাহ কেনেকুৱা ৰেডিমেড পিঠা ৱাও গাইছ ইয়াতে মোৰ ভিডিঅ' চোৱা ভণ্টি এজনী লগ পালো কি নাম তোমাৰ মোৰ নাম ৰীনা ৰীনা এইফালে আমাৰ বাইদেউ এজনী আছে হেপী গণৰাজ্য দিৱস দেই অ এইফালে দাদা ঐ ফ্লেগ কেনেকুৱাত বিচিছে কেনেকুৱাত দিয়ক 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 এইখিনি দিয়ক হেপী গণৰাজ্য দিৱস দেই সৰকাই বহুত দিন বৰষুণ দিয়া নাছিলে আজি গণৰাজ্য দিৱস দিনাই বৰষুণ দিছে বাবা গাইজ যিটো সময়ত নেকি পৃথিৱীৰ বিভিন্ন দেশত হিন্দু মুছলমান খ্ৰীষ্টিয়ান সকলৰ মাজত ধৰ্মীয় সংঘাত হৈ থাকে কিন্তু আজি এনেকুৱা এটা জেগাত যাম য'ত মানে চব মিলা পিতৃ তো সৌৰভ কাই আমি এতিয়া কলে যাম ৰুমাই সৌৰভ কাই যাব এইফালে শান্তনু কাই যাব এইফালে পলাশ ভাই যাব আৰু বৌ যাবি নাই তো গাইজ এতিয়া যাম পিঅ'জিত গাড়ী নপয়েত কাই তো চলো চলো বলো 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 সৌৰভ কাই বলো বলো মই আগতকে বহিছো বল বলা পিঅ'জিত কাই আজি ভাল লাগিব না একদম বিৰাট মজা লাগিব সৌৰভ কাই আৰু কিমান দেৰি লাগিব বাৰু পাবলৈ 40 মিনিট মান লাগিব খালি বাহ ইমান তো গাইছ আহি বৰ্তমান কাকো পথাৰ খেৰ যান পাই গলোহি আৰু বেছি দূৰ নাই মানে বাপৰে এইডোখৰ পৰাই গাড়ী জাম লাগিলেই মানে আহি পাই গলোহি গাইছ ফাইনেলি ৰুমাই গাভৰু শান্তনু কাই আগতে আহি পাইছিলি নাই পাইছ ঐ সৰব কাই তই আগতে আহি পাইছ পলাশ ভাই প্ৰথমবাৰ গাইছ ইয়াত ইমান ভিৰ মানে খোজকাঢ়ি যাবলৈ জেগা নাই ঐ পলাশ ভাই পাইছ নাই জেগা কেনেকুৱা ভিৰ চাওক না চব ফালে পাইছ না শান্তনু কাই ৰখি মেলি ষ্টাৰ্ট হৈ আছে তো এতিয়া আহিলে বাই বাই গাইছ মই কলে আহিছিলো কোৱাই নাছিলো নহয় ঐ সৌৰভ কাই ইয়াত কি পাতিছে মানে ইয়াত যে মন্দিৰ এটা আছে এইটো বছৰত মানে অকল আজি 26 তাৰিখে খোলে আৰু ইয়াত মানে নানা ধৰণৰ মন্দিৰ আছে অকল এটা গাইছ এই ৰুমাই গাভৰু গাঁওখনত এনেকুৱা এটা মন্দিৰ আছে মানে হিন্দু মুছলমান খ্ৰীষ্টিয়ান চব মানে বৌদ্ধ যিকোনো ধৰ্মৰ মানুহে আহিব পাৰে ন সকলো ধৰ্মৰে এটা মন্দিৰ আছে গাইছ ইয়াতে দাদা এজন লগ পালো বৰডুম চাও কেনেকুৱা লাগিলে চাই বহুত বঢ়িয়া আজি আমি ফাৰ্ষ্ট টাইম আহিছো চাম বহুত বোকা পাই যাম গাইছ আচৰিত মানে আজি 26 জানুৱাৰী আজি তাৰিখতে মানে ইমান মানুহ হৈছে আৰু ইমান বোকা গাইছ ইয়াতে মোৰ ভিডিঅ' চোৱা ভণ্টি এজনী লগ পালো কি নাম তোমাৰ মোৰ নাম ৰীনা ৰীনা ভাল লাগিলে চাই আৰু এফালে ভাইটি এটা লগ পালো তোমাৰ নামটো অ চাই থাকিবা দেই ঐ সৰব কাই বেচিছো নেকি কেনেকুৱা 5 টকা দে 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 লৈ যা 5 টকা বেচ सब्जी है कमला खाइए अच्छा हो जाएगा কমলা 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 আইয়ে লৈ যাই আইয়ে গাইছ এবাৰ কমলা চমলা খাই ললো তো এনাৰ্জি আহি গল ন সৰব কাই এতিয়া চামগে আমি ধামাকা আৰু গাইছ আপোনালোকেতো দেখিছে চব ফালে জংঘলৰ মাজতে আছে সকলো ধৰ্মৰ মিলন ভূমি গাইছ ইয়াতে আহি পিনি ভাই এটা লগ পাই গলো কেতিয়া আহিলা এই মই 12 মান বজাতে 12 মান বজাতে ই আহিছে আৰু এইফালে অকুৰ ভাই এই কিবা ললি বোলে মোবাইল ললি লাগে নেকি তো বাহ বৰ ধুনীয়া মোবাইল ললিচোন আৰু এইফালে দাদা এজন আহিলে কেতিয়া আহিলে মই হলই প্ৰায় 2 ঘণ্টা মান 2 ঘণ্টা হলেই গাইছ ইয়াতে আমাৰ অনুপ ভাইও চেনেল এটা আছে বোলে চেনেলটোৰ নাম কি আছিলে এই অনুপমৰাণ কাকপঠা বুলি মোৰ চেনেল এটা আছে অনুপমৰাণ কাকপঠা বুলি চেনেল এটা আছে ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম চাই ল'বগে ন হয় ইমান ধুনীয়াকে ভিডিঅ' বনাই আছে একদম লাঠি চাঠি লৈ হয় মই লাঠি লৈ আহিছিলো 12টা বজাতে অহা যথেষ্ট ভিডিঅ' কৰিছো ভাল লাগিব মোৰ চেনেল সব পাব ন হয় নিশ্চয় অ ৰকাই পকৰি খাং লাগিছে খাবি কিমান খাবি তই আহ মোৰ কিন এই 2 টকা পকৰি দিয়ক কিমান খাই খাওকচোন 2 টকা পকৰি দিয়ক কিমান খাই খাওক গাইছ আজি 2 টকাত পকৰি দিয়া বাইদেউজনী এইজনী আৰু তেখেতৰ জীয়েকো বোলে মোৰ ভিডিঅ' চাই বোলে তোমাৰ নামটো কি আছিলে নমস্কাৰ মোৰ নাম শ্ৰীমতী প্ৰণামী দত্ত প্ৰণামী ঐ সৰকাই তামাম বজাৰচোন তামাম বজাৰলে বাদাম এই কাঁচা বাদাম দাদা কেটকা বাদাম 50 টকা আমার কাছে আছে বন্ধু ভাজা বাদাম গাইছ আহিছিলো মন্দিৰলৈ মন্দিৰ পোৱাগেই নাই উঠনিবা মানে বহুত ভিৰ কেটকা দাদা 50 মই এটা খাই যাওঁ দেই ফ্ৰীকে খাওঁ অকল সৰব কাই এইখনে গেট নেকি হ'ব লাগে বাহ গাইছ ইয়াত বহুত মানুহ হয় ভবাই নাছিলো দেই সৰব কাই ভাবিছিলি নাই পলাশ ভাই আগতে আহিছিলে নাই জীৱনত প্ৰথমবাৰ এই মন্দিৰত আহিছো মানে ইমান আচৰিত মন্দিৰ
তো গাইছ আহি ফাইনেলি পাই গ'লোহি এইটো আচৰিত মন্দিৰ বলিন মন্দিৰ গাইছ এইটোৱে মানে অদ্ভুত মন্দিৰটো ঐ শান্তনুকাই ভিতৰত কোন ফালৰ পৰা সোমাই এইফালৰ পৰা এই আন্ধাৰ ফালৰ পৰা এইফালৰ পৰা ভিতৰতো সোমাই গাইছ এইফালে মন্দিৰৰ ভিতৰত সোমোৱা আগতে মানে দাদা এজন লগ পালো দাদা আপোনাৰ নামটো মদন সোণোৱাল তাৰ লগ পাই বহুত ভাল লাগিল দেই আপোনাক গাইছ এবাৰ মন্দিৰটোৰ ভিতৰত সোমাবলৈ সুৰংগ ফালে যাব লাগিব ঐ ভাই দেখি পাইছ না গাইছ বিয়া আন্ধাৰ মানে একদম সুৰংগ নিচিনা সৌৰভ খাই আৰু পলাশ ভাই আহি আছে গাইছ যি বুলি ক'লেও মই গুগল মেপত চাওঁতে এই মন্দিৰটোৰ নাম লিখা আছিল অল ৰিলিজন টেম্পল মানে সকলো ধৰ্মৰ মন্দিৰ আৰু স্থানীয় ৰাইজে এই মন্দিৰটো মানে বলিন মন্দিৰ নামেও জানে গাইছ এই মন্দিৰটোৰ ভিতৰত সোমাই আহিলো আৰু পাই গলো ইয়াত চাই বাবা আছে আৰু এইফালে গ'লে আৰু ভগৱান পাম গাইছ এই মন্দিৰটো মানে আচৰিত ইয়াৰ মানে প্ৰতিটো সুৰংগতে গ'লে বেলেগ বেলেগ ধৰ্মৰ বেলেগ বেলেগ ভগৱান পোৱা যায় সঁচাকে আছে ইয়াত মানে বৌদ্ধ ধৰ্ম বুলি কাৰণে মানে ইয়াত বুদ্ধদেৱ বৌদ্ধ ভগৱান মোৰ চেনেলটো যাতে 1 মিলিয়ন ফলোৱাৰ হৈ যায় এক মাহৰ ভিতৰত তো গাইছ এইফালো মানে আৰু বেলেগ বেলেগ ভগৱান আছে হেল্ল' বা লগ পাই ভাল লাগিল দেই ছাবস্ক্ৰাইবাৰ নেকি কি নাম তোমাৰ চাহিল ব্লগ তোমাৰ নামটো চৰণ কোঁৱৰ আৰু তোমাৰ নামটো তো গাইছ এই বন্ধুকেইজন লগ পাই বহুতে ভাল লাগিল তোমাৰ চেনেল আছে নেকি কি নামত আছে চাহিল ব্লগ 13 ডেছক্ৰিপশ্যনত লিংক দি দিম চাই ল'বগে ন পাইছ নাই গাইছ খাতৰা মন্দিৰ মানে বেয়া ৰিক্সি হৈ আছে একদম মানে বৰষুণ দিলে ন পিছল হৈ আছে মানে এইফালে আমাৰ যীশু খ্ৰীষ্টানসকলৰ যীশু খ্ৰীষ্ট ৱাও কেনেকুৱা মন্দিৰ আচৰিত দেই যীশু গাইছ চাওক না এটা সুৰংগ দুটা সুৰংগ তিনিটা সুৰংগ চাৰিটা সুৰংগ কেইবাটাও সুৰংগ আছে এইফালে গৈ আহোঁ এইটোৱে লাষ্ট নেকি ভাগৰ লাগি গ'লে বন্ধু ঐ গাইছ মানে মন্দিৰটো একদম খাতৰা এনেকে সুৰংগ টাইপৰ ন ভয় লাগিছে মোৰ ভাই প্ৰতিটো সুৰংগ ফালে গ'লে এজন নতুন ভগৱান দেখিবলৈ পোৱা যায় গাইছ এইফালে আহি আমি পালোহি আমাৰ আল্লাহ মুছলমানসকলৰ বাবে এইফালে আকৌ আল্লাহ গাইছ এইফালে আমাৰ পূজাৰীসকল আছে ৰাম ৰাম ঠিক হে না গাইছ সঁচাকে মানে এই মন্দিৰটো একদম নতুন এটা বেঞ্চমাৰ্ক সৃষ্টি কৰি দিছে মানে ইয়াত কোনো হিন্দু মুছলমান খ্ৰীষ্টিয়ান একো মানে ভেদভাৱ নাই ঐ প্ৰিয়জিৎ জেগাটো কেনেকুৱা লাগিছে মজা লাগিছে ন উৰি বাবা ঐ পলাশ ভাই এইটো কেনেকুৱা ৰাস্তা আকৌ ঐ ভালকে পাওঁ ভালকে বহিবি জলদি ভালকে পিছলৈ বহি চাবি বৰ ডাঙৰ নালাটো যে গাইছ আপোনালোকে যদি আহিব বিচাৰে এই ইউনিক টেম্পলটো তেতিয়াহ'লে আছে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ কাকপথাৰৰ অঞ্চলৰ ওচৰত থকা ৰুমাই গাভৰু নামৰ গাঁও এখনত গুগল মেপত চাৰ্চ কৰিব অল ৰিলিজন টেম্পল বিচাৰি পাই যাব ঐ পলাশ ভাই এই ৰাস্তাটো খাতৰা নেকি বাৰু এইফালে যে ঐয়াবোৰো লাও পাই দে বাঘু লাও পাই দে ভালকে বৈ দে মানে হাবি ৰাস্তা ন পুৰা জংঘলৰ মাজত গাইছ ফাইনেলি আহি দোকান এখন পালোহি এখন তো গাইছ হাবিৰ মাজত আহি ফাইনেলি এইফালে পৰশুৰাম মন্দিৰ পাই গ'লোহি এয়া ভগৱান ইয়াত ভগৱান আছে তো বন্ধুসকল আৰু এই এজন চাওক আমাৰ এলেণ্ডাই পুৰা পূজা কৰিছে এখেতৰ চেনেলটো 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ সোনকালে হ'বলৈ আৰু তো গাইছ আপোনালোকে দেখিলে এয়াই আছিল মানে অদ্ভুত অল ৰিলিজন টেম্পল যিকোনো ধৰণৰ সকলো মানুহ আহিব পাৰে ইয়াত